নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাব। আজি মানে ভিডিঅ'টো মই আপোনালোকক কিবা এটা দেখাম বুলি আহিছোঁ। আপোনালোকে মোক কৈ থাকে ন যে বা তুমি বাবুক ভিডিঅ' এটা আনিবা, ভিডিঅ'ত তাক দেখাবা, ভাল লাগে এনেকৈ। মই মানে যেতিয়া ভিডিঅ' বনাবলৈ লওঁ ন, তাক আনো মোৰ ওচৰত ভাবোঁ তাকো উঠা। এই কি কৰে, মই মোবাইলটো ওলোৱা দেখা পালে পলাই আৰু নাথাকে ওচৰত। মানে এতিয়াও চোৱাচোন, এই মোবাইলটোৰ ফালে নাচায়ে মানে মই শুনাইছোঁ বেলেগ বেলেগ চাইডে চাই আছে। এইটো চাচোন বহুত বদমাচি, মানে একদম বদমাচি কৰি থাকে। গম পাই মায়ে ভিডিঅ' বনাব, এই মই ৰিলচবোৰ বনাওঁ যে তাক লৈ কিনে ই শুই থকা টাইমতে মই বনাওঁ। কেতিয়াবা একদম জোৰ কৰি ধৰি থাকোঁ, ধৰি কিনে এনেকৈ বনাওঁ। এই বহুত লাজ কৰি নাজানো, সৰু বাচ্ছা হিচাপত কিয় বা ইমান লাজ, কিবা বুজি পায়। তাৰ চিনাকিটো দিওঁ, তাৰ নাম হৈছে তাৰ নাম হৈছে বয়স 1 বছৰ হৈ গ'ল। বহুত বদমাচি, ঠিকছে মাৰে। এইটো চোৱাচোন, এই মোবাইলত চোৱাচোন। বা হাই ক, হাই ক। কি লাগে এইটো? তোমাৰ মোৰ গুণ টাৱাৰ চাবা। এই মানে ওপৰৰ চাপখন আনিলে ইয়াৰ পৰা 3টা টাৱাৰ দেখা পায়। এই টাৱাৰকেইটা চাব খুব ভাল পায়। এইখিনি চাবৰ কাৰণে আহে। আপোনালোকক মই দেখাই আছোঁ বাৰু বেক কেমেৰা কৰি টাৱাৰকেইটা চাব। আপোনাৰ ঘৰৰ ওপৰৰ পৰা টাৱাৰকেইটা কেনেকৈ দেখা পায়, ভিউখিনি চাব আপোনালোকে। এইটো এটা টাৱাৰ, এই খুব ভাল পায় চাই কিনে। এনেকৈ ওপৰৰ চাটখনত আহিলে দেখা পায়। এইটো টাৱাৰ আমাৰ ৰুমৰ পৰা দেখা পায়, ৰুমৰ পৰা চাই থাকে। তাৰপিছত সেইফালে সেইটো আছে এটা, সেইটো এটা টাৱাৰ। সেইটো চাই ওপৰত আহিলে মানে 3টা দেখা পায়। একদম বৰ ফূৰ্তি আৰু তাৰ সেইটো দেখা পালে। তাৰপিছত ইফালে আছে সেইটো এটা, কিবা ভাল পায় নাজানো টাৱাৰকেইটা চাব, কিন্তু এইকেইটা দেখিলে আৰু তাৰ একদম ফূৰ্তি মনটোত। তাৰ আৰু এটা নাম হৈছে উদ্দীপ্ত। মানে তাক মাতা নাযায় বাৰু, বৰ্ণিলটোৱে কোৱা যায়। আৰু মানে ভালকৈ কথাবোৰ ওলোৱা নাই, এটা দুটা ক'ব পাৰি আৰু ভালকৈ স্পষ্ট হোৱা নাই। মোক কিন্তু কি বুলি যে মাতে মানে বাকী কেইটামান আমাৰ দেৱৰটোৰ দেৱৰটোৱে মোক বৌ বুলি মাতে, দেৱৰটোৰ লগৰবোৰো এনেকৈ বৌ বুলি মাতে। সেইকাৰণে মোক বৌকে চিঞৰি থাকে। তাৰপিছত মায়ে মোক বুলি মাতে কাৰণে কি বদমাছ, পৰি যাবা এতিয়া তুমি, পৰি যাবা নাই মানে পৰি যাবা। বহুত উঠি আছে মন নৈ। এইফালে চোৱাচোন, এইটো চোৱাচোন, এইফালে বাবা কুকু কুকু। ঐ বদমাছো, ক'ত চা মুনু, ক'ত চা। বদমাছি করবা নাপে কিন্তু বদমাছি করবা একদম। হাই দিয়া চুপ দিয়া চুপ। তাৰপিছত জিভা দেখি দিয়া, চুম দিয়া আৰু এটা দিয়া, আৰু ইনকে চুম দিয়া। নামি আহিলোঁ দুইটাই ছাতৰ ওপৰৰ পৰা। তাক দেখাই আনিলোঁ টাৱাৰকেইটা। এতিয়া অলপ মনটো শান্তি তাৰ। একদম নাচায়, কেমেৰাৰ ফালে অলপো নাচায়েই, নাজানো কিয় বা। তাৰ চৰ্দি লাগিছে, একদম বহুত বেছি চৰ্দি লাগিছে। গা একদম বেয়া আছিলে, এতিয়া আৰু অলপমান ভাল পাইছে। আৰু তাৰ চুলিখিনি দীঘল কৰি ৰাখিছোঁ। আৰু এটা কাৰণ আছে, চুলিখিনি মানে জন্মৰ পৰা কাটিয়ে দিয়া নাই তাৰ। আৰু 2 বছৰ 3 বছৰমান হ'লে কাটি দিম। মানে জন্মৰ পিছত এমাহতে চুলি কাটি দিব লাগে, কিবা নিয়ম আছে আমাৰ। তাৰ যেতিয়া মানে 1 মাহ হৈছিল, 1 মাহ সম্পূৰ্ণ হোৱাৰ দিনা তাক মেডিকেলত ভৰ্তি কৰিব লগা হৈছিল। তাৰ নিউমনিয়া হৈছিল। মেডিকেলত 1 সপ্তাহ ৰাখিলোঁ, এনেকৈ ৰাখি কিনে আনিছিলোঁ। এনেকৈ আৰু তাৰ চুলি কাটি দিয়াই নহ'ল, মানে গণনাৰ দিনা কাটি দিব লাগে। এনেকৈ নোৱাৰিলোঁ কাটি দিব। তাৰপিছত এতিয়া মানে গণকেও কৈছে আৰু বামুণেও কৈছে সেনেকৈ 1 মাহতে নাকাটিলে চুলি 2.5 বছৰ নোহোৱালৈকে নোৱাৰি চুলি কাটিব। সেইকাৰণে বাৰু যিহেতু তাৰ এনে দিনবোৰ বেয়া চলি আছে আমাৰ,
সেইকাৰণে ভালো লাগে সেইকাৰণে মই চুলিখিনি কাটি দিয়া নাই তাৰ যেতিয়া 3 বছৰমান হ'ব গৰমৰ দিন পৰিলে তেতিয়া আৰু কাটি দিম 3 বছৰমান হ'লে আৰু আজিলৈকে ইমানখিনি ভিডিঅ'টোত আশা কৰোঁ আপোনালোকে মোৰ ল'ৰাটোৰ লগত চিনাকি হৈ ভাল পাব আজিলৈকে বাই বাই